নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ট্ৰেইলক্য দাসলৈ। আপোনালোকৰ আগত আজি এটা নতুন ভিডিঅ' আগবঢ়াই দিছোঁ। আশা কৰোঁ সকলোৱে চাই ভাল পাব। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিৰ যাত্ৰা শ্বিলঙলৈ। শ্বিলঙৰ ফাৰ্ষ্ট ভিউ পইণ্ট উকিয়ামলৈ। উকিয়ামত কি আছে আজিৰ এই ভিডিঅ'টোত সকলো দেখাব চেষ্টা কৰিম। গুৱাহাটীৰ পৰা শ্বিলং আহিলে আপোনালোকে এটা টোল গেট দেখা পাব। ইয়াতে আপোনাৰ ফাষ্টেগ থাকিলে ফাষ্টেগত 90 টকা কাটে। ফাষ্টেগ নাথাকিলেতো জানে আপোনালোকে ডাবল কেছ দিব লগা হয়। আহক শ্বিলঙলৈ যোৱা ৰাস্তাবিলাক কেনেকুৱা অলপ চাই লওঁ মোৰ লগত। এয়া আমি গৈ আছোঁ শ্বিলঙলৈ। ৰাস্তা ধুনীয়া, আগতে বেয়া আছিল, এতিয়া ভাল কৰিছে। আগত মাজত গাঁটা কাটি আছিল, এতিয়া ঠিক হৈছে বাৰু, যাব পাৰি। ধুনীয়া ৰাস্তা, খালি সাৱধানে আহিলে হ'ল অলপ। শ্বিলঙলৈ আহিলে আমি সোমাম আৰু এতিয়া প্ৰথম সোমাওঁতে আমি দেখা পাম উমিয়ামৰ বৰাপানী ভিউ পইণ্টৰ পৰা দেখা পায় উমিয়াম লেক। এইটো এয়া দেখিছে উমিয়ামৰ ভিউ পইণ্ট। বৰাপানী, এইখিনি বৰাপানী বুলি কয়। ইয়াতে ব্ৰিজখনৰ ওপৰত গাড়ী ৰাখিব নিদিয়ে কাৰণে গাড়ী আগত পাৰ্কিং কৰিব লাগে। আগত পাৰ্কিং কৰি আহি ইয়াতে আপুনি চেলফি উঠিব পাৰে ছাইডত। ধুনীয়া ভিউ পইণ্ট আহে। আপুনি যদি ইয়াত চেলফি উঠে ধুনীয়া ধুনীয়া ফটো আহিব। এই যে কাষত দেখি আছে এইটোৱে উমিয়াম লেক। চাওক কি ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য। চাওক কি ধুনীয়া পৰিৱেশ। আপুনি আহিলে আপোনাৰ বহুত ভাল লাগি যাব। আপুনি আহক এবাৰ, চাই যাওক, ধুনীয়া পৰিৱেশ। পাহাৰ, নদী, ইমান ধুনীয়া। এই আমি উমিয়ামৰ যিখন পাৰ্ক আছে তাৰ ভিতৰত সোমাম। তাৰ পৰা আমি উমিয়াম লেকৰ ভাল ভিউ এটা ল'ব পাৰিম। য'ত আপোনাৰ ইয়াত এখন সৰু পাৰ্ক আছে, য'ত সৰু ল'ৰা ছোৱালী আহিলে খেল ধেমালি কৰিব পাৰে, সেইখিনি সুবিধা আছে। আৰু ইয়াত আপোনালোকৰ কাৰণে বটিঙৰো ব্যৱস্থা কৰা আছে। বটিং, যিবিলাকে বটিং কৰি ভাল পায় সেইবিলাকে বটিং কৰিব পাৰে। ধুনীয়া প্লেচ হয়, দেখাই আছোঁ। এইটোৱে হৈছে উমিয়াম লেক। বহুত ধুনীয়াকৈ ৰাখিছে, ইয়াত পৰিষ্কাৰ আছে জেগা। ইমান ধুনীয়া, চাওক। এইখন এখন জাহাজ ৰাখি থৈ দিছে পানীৰ ওপৰত ছেফটিৰ কাৰণে। এই যে দূৰত দেখিছে, এই তাৰ পৰাই বটিং আৰম্ভ কৰে। তাৰ পৰাই বটিং কৰিব লাগিলে তাৰ পৰাই মানুহবিলাকে উঠি। এইখন হৈ গ'ল আপোনাৰ বোট, এটা ৰাখি থৈ দিছে শ্ব'ৰ কাৰণে। যিখন বোটত আপুনি উঠিব এনেকুৱাই বোট হয়। এটা ধুনীয়া ফিল কৰিব পাৰিব আপুনি। চাওক, বটিঙত উঠাৰ কাৰণে কিমান মানুহ ৰৈ আছে। সকলোৱে টিকট কাটি বটিঙৰ কাৰণে ৰৈ আছে।
এইখন আহি আছে বোট এখন সৰু বোট আছে এখন ডাঙৰ বোট আছে মই দেখাই আছো আপোনালোকক সৰুখনত মিনিমাম 4 জন মান যাব পাৰে আৰু ডাঙৰখনত 10 জন মান যাব পাৰে এই যাও আহি গ'লে এইখন পুৰা এক ৰাউন্ড লগাই দিয়ে পুৰা গোটেই নদীটো লগাই দিয়ে আগত দেখিছিলে এখন আৰু এখন আহি আছে এই গোটেই মানুহবিলাক আহি বটিঙৰ কাৰণে ৱেট কৰি আছে এই কেইজন আহিল বটিং কৰি কিনে চাওক কিমান ধুনীয়া ফিল লাইফ জেকেট দি দিয়ে টেনচন নাই এতিয়া আৰু 3 জন উঠিলে বহুত ধুনীয়া মানে আপুনি যদি বটিং কৰি ভাল পায় নহয় মানে আপুনি ক'ব লাগিব মানে কি জেগাত আহি গ'ল ইমান ধুনীয়া প্লেচ এই ডাঙৰ বোটখন আহি গ'ল এইখনত 10 জন মান যাব পাৰে ডাঙৰ বোটখনি আগত ৰাখিব মানে বেছি যায় কাৰণে চাওক ইমান ধুনীয়া মানুহবিলাকক ফুৰ্তি চাওক এতিয়াও মোৰ বন্ধু বান্ধৱীসকল অহা নাই আপোনালোক আহক আৰু এই ফিলটো লওক কিমান এই চাওক আৰু এখন আৰু আহিব আৰু এনেকৈ বটিং কৰাই থাকে আৰু আপোনালোকক ফিল দিয়াই থাকে ইয়াত আহিব আৰু এই বটবিলাক এক্সট্ৰাকৈ ইয়াতে ৰাখি থৈ দিয়ে ডাঙৰ সৰু এই ডাঙৰখনত 10 জন যে যায় এই ডাঙৰখনত যায় আৰু 4 জন যে সৰুখনত যায় এনেকৈ বটিং বটবিলাক এইবিলাক বান্ধি ৰাখি থৈ দিছে ইয়াৰ পৰা নি তাত লগাই দিয়ে এইবিলাক লাইফ জেকেট ৰেডি কৰি ৰাখিছে মানুহবিলাকৰ কাৰণে এই চাওক ইমান দূৰলৈ গৈছে চাওক ইমান দূৰলৈ গৈছে যিয়ে বটিং কৰিছে ইয়াত যিয়ে গম পাব এনেকুৱা ফিল এইখন যাব ওলাইছে এয়া গ'ল চাওক কি স্পীডত গ'ল এই কি স্পীডত গৈছে চাওক ফুল স্পীড দেখাই দিছোঁ আপোনালোকক চাওক আৰু এনেকৈ বটিং কৰাৰ কাৰণে মানুহবিলাক টিকট কাটি ৰখি আছে চাওক এটা টিকটত আপোনাৰ পাৰ পাৰ্চন 400 লয় এতিয়া কিমান মানুহ ৰখি আছে বট কৰাৰ কাৰণে আৰু এখন আহি গ'ল ইমান ধুনীয়া আহক এতিয়া অলপ আগৰ দৃশ্য অলপ দেখাই দিওঁ টিকট কাটে টিকট কাউণ্টাৰটো দেখাই দিওঁ অলপ মানে আহিলে দেখাব এইটো টিকট কাউণ্টাৰ বুকিং কৰিব লাগে আৰু ইয়াতে সিহঁতৰ খাচী ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি আপুনি চেলফিও উঠিব পাৰে ফটো উঠিব পাৰে ইয়াতে কাপোৰবিলাক ৰাখি দিছে এই চব এজনে সিহঁতৰ ড্ৰেছ পিন্ধি ফটো উঠিলে চাওক ইমান ধুনীয়া ভিউ থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' মাই ফ্ৰেণ্ডছ যিয়ে চাই আছে ভিডিঅ'টো সকলোকে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ প্লিজ
subscribe my YouTube channel. ধন্যবাদ. Thank you my friends.